নমস্কাৰ এই সিৰিজৰ আজিৰ ভিডিঅ'টোত আমি আপোনালোকক নলবাৰী চহৰৰ মাজমজিয়াত অৱস্থিত হৰি মন্দিৰ দেখুৱাবলৈ ওলাইছো। এইটো হৈছে মুখ্য মন্দিৰ। শ্ৰী শ্ৰী হৰি মন্দিৰৰ উদ্যোগত বিগত 1933 চনৰ পৰা ৰাস পূজা, ৰাস উৎসৱ, পিছলৈ ৰাস মহোৎসৱ ৰূপে প্ৰতি বছৰে নিৰবিচ্ছিন্নভাৱে উদযাপন কৰি অহা হৈছে। অৱশ্যে মন্দিৰৰ এই চৌহদত 1942 চনৰ পৰাহে মহোৎসৱ উদযাপিত হৈছে। ইয়াৰ পূৰ্বে নলবাৰী পুৰণা হাটখলাত এই উৎসৱ উদযাপন কৰা হৈছিল। শ্ৰী শ্ৰী হৰি মন্দিৰৰ আধ্যাত্মিক আৰু ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি মন্দিৰৰ নামঘৰত নিতৌ ৰাতিপুৱা প্ৰাতঃ প্ৰসংগ, নিতৌ সন্ধিয়া ভাগৱত পাঠ, প্ৰতি সপ্তাহৰ বৃহস্পতিবাৰে সন্ধিয়া নাম প্ৰসংগ, ৰবিবাৰে আয়তীৰ নাম কীৰ্তন, শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত দৈনিক পূজা অৰ্চনা আৰু সন্ধিয়া আৰতি প্ৰদান কাৰ্য অবিৰতভাৱে চলি আছে। প্ৰত্যেক পূৰ্ণিমা তিথিত বিষ্ণু মন্দিৰত কৰা শ্ৰী শ্ৰী সত্যনাৰায়ণ পূজা নিৰবিচ্ছিন্নভাৱে চলি আছে। ইয়াৰ উপৰি মন্দিৰ সমিতিয়ে মন্দিৰত পৰম্পৰাগতভাৱে চলি থকা শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ পূজা, শ্ৰী শ্ৰী লক্ষ্মী পূজা, শ্ৰী শ্ৰী শ্যামা পূজা, অখণ্ড হৰিনাম কীৰ্তন, শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ, ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজা, বলবম উৎসৱ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি, মাধৱদেৱৰ তিথি, দামোদৰ দেৱৰ তিথি, হৰিদেৱৰ তিথি আৰু মথুৰা দাস বুঢ়া আতাৰ তিথিত প্ৰতি বছৰে নাম কীৰ্তন কৰি মহাপুৰুষসকলৰ প্ৰতি শ্ৰদ্ধা অৰ্পণ কৰি অহা হৈছে। এয়া মন্দিৰটোৰ ভিতৰত থকা মূৰ্তিসমূহ। হৰি মন্দিৰৰ এইখন পথাৰতে ৰাস মহোৎসৱ অনুষ্ঠিত হয়। এইটো শিৱ মন্দিৰ। এইটো হনুমান মন্দিৰ। এইটো দক্ষিণাখৰ কালী মন্দিৰ। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভৱিষ্যতেও আমি অসমৰ প্ৰত্যেক জিলাৰ পৰ্যটনৰ সম্ভাৱনা থকা ঠাইবোৰ আপোনালোকৰ আগত আকৰ্ষণীয় ৰূপত দাঙি ধৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।